নমস্কাৰ বন্ধুসকল, আজি 22 নম্বৰ দিন ৰানিং। তো এতিয়া মই সন্ধিয়া ভিডিঅ' বনাই আছোঁ। তো দিনত আজি বৰ ডাঙৰ প্ৰব্লেমত পৰিছিলোঁ। ডেঞ্জাৰ টাইম আছিল আজি দিনটো, মানে বৰ অশান্তিত গ'ল। তো মানে কি হৈছিল আজি দিনটো, মেনেজমেণ্টত মানে মই কি কৰিছিলোঁ, দানাটো আজি দিনত দিয়া নাছিলোঁ। মানে দানাটো বন্ধ কৰিম বুলি ভাবিছিলোঁ। দিনত মানে দানা নিদিওঁ, ৰাতি দিম বুলি ভাবিছিলোঁ। তো ৰাতিপুৱা প্ৰায় মই দানা দিয়া নাই আৰু, মানে কালি দিয়া দানাটো শেষ হৈ গ'ল মোটামুটি 8-9মান বজাত শেষ হৈছে। তাৰপিছত মই দানা দিয়া নাই দিনত। তো নিদিয়াৰ কাৰণে কি হ'ল, দানাটো দিয়া নাই, মই প্ৰায় দিয়া নাই। তাৰপিছত আপোনাৰ কি হৈছে, মানে 11টামান বজাৰ পৰা 12টামান বজাৰ পৰা মুৰ্গী দুটা মানে মুৰ্গী মানে হেৰি হৈছে, চেঞ্চলেছ হোৱা নিচিনা হৈছে। মানে হাত যিটো হেৰি হয়, ষ্ট্ৰক যি হয়, তেনেকুৱা ধৰণৰ এটা চিমটম মই দেখা পাইছিলোঁ। এই দেখিছে, এইটো এটা বহি আছে যে, এইটো এনেকুৱা ধৰণৰ লক্ষণ আহিছিলে। এতিয়া ঠাণ্ডা পৰিলে, তেতিয়া মানে বিৰাট বেছিকৈ মানে এনেকুৱা ধৰণৰ মই 2-এটা মুৰ্গী দেখা পালোঁ। তো মই বাহিৰত উলিয়াই দিলোঁ সেইটো এটা। অলপ দেৰিকৈ দেখিব মানে গোটেইখিনি মানে প্ৰায় মুৰ্গী মানে এনেকুৱা ধৰণৰ হৈছে। কি কাৰণ হৈছে মানে ধৰিব পৰা নাই। প্ৰায় মুৰ্গী মানে মোটামুটি আপোনাৰ 70-80টা মুৰ্গী মানে মই এনেকুৱা পালোঁ। তো আজি কামত নাথাকিলে দিগদাৰ হৈছিল, গোটেইকেইটা মৰিলে হয়। তো মই গোটেই একদম আৰ্জেণ্ট চব মুৰ্গী মানে গোটেইকেইটা যিকেইটা মানে এনেকুৱা পাইছোঁ চব বাহিৰত ওলাই দিছোঁ। ফাৰ্মৰ বাহিৰত নহয়, মানে ব্ৰিডিঙৰ বাহিৰত দি পেলাই, মানে আগতে কিছুমান বেছি যিকেইটা হেৰি হৈছিলে সেইকেইটা পানীত চৰিয়াত লৈ পেলাই, পানী লৈ পেলাই তিয়াই দিছোঁ। দি পেলাই সিহঁতক আকৌ ৰেষ্ট দিছোঁ। বাৰু সন্ধিয়া এতিয়া মই মানে দানা পানী দিলোঁ। দানাটো দিনত নিদিলোঁৱে আৰু, এবাৰ নিদিলে আৰু দুদিনৰ ভিতৰত মানে যাই থৈ একে হ'ব কথাটো, আৰু মৰ্টেলিটি হৈ যাব। সেইকাৰণে দিনত নিদিলোঁ। এতিয়া দানা দিছোঁ, প্ৰায় 7টামান বজাত দিছোঁ মই দানা। তাৰপিছত দানা দিয়াৰ পিছত দানা খাই পেলাই এতিয়া আছে ঠিকে। যিকেইটা মুৰ্গী মানে মৰিব লগা আছিলে এতিয়ালৈকে বৰ্তমানলৈকে এটাও যোৱা নাই, কিন্তু নাযাব যে গেৰেণ্টি নাই। আকৌ কালিয়ে গম পাম, ৰাতিটো বাচি গ'লে কিবা কয়। এতিয়া মানে মিক্স কৰি দিছোঁ ইয়াত, নহ'লে মানে তাতে থাকিলে মানে কি পানী চানী নাখায়। সিহঁতক এটা সংগ লাগেতো যিকোনো খোৱাৰ কাৰণে। ছেপাৰেটকৈ ৰাখিলে বেছি দুৰ্বল মুৰ্গীও মানে ছেপাৰেটকৈ ৰাখিলে মানে নাখায়, কাৰণ সিহঁতৰ মানে খাবৰ কাৰণে লগ লাগে। খোৱা দেখা পালে খায়। তো সেইকাৰণে মানে আৰু মিক্স কৰি দিছোঁ 2-এটাকৈ প্ৰত্যেকটো ব্ৰিডিঙতে। তো এটা ডাঙৰ প্ৰব্লেম আছিলে, যিহেতু মানে প্ৰায় 80-90টা মুৰ্গী মানে মৰ্টেলিটি হৈ গ'ল। মই নাথাকিলেতো বেছি হ'ল হয়, থাকিলেও মানে সেইখিনি মানে মই যদি সেইখিনি নকৰিলোঁ হয় মৰ্টেলিটি হৈ গ'ল হয়। তো তাৰ পৰা বৰ্তমান ৰক্ষা পৰা বুলি ভাবিছোঁ। তো ৰাতিটো মানে কালি ৰাতিপুৱাই মই গম পাম। তো কাইলৈ ভিডিঅ'ত মই জনাই দিম আপোনালোকক কি হ'ল, প্ৰেক্টিকেলি কি মানে ছাকচেছ হ'ব পাৰিলোঁ নে নহয়। বহুত কষ্ট খাইছোঁ কিন্তু নিজে, মানে দৌৰি থাকিব লগা হৈছে ফাৰ্মত। তো সেইকাৰণে মই ভিডিঅ' বনোৱা নাই। আৰু সন্ধিয়া তাৰপিছত স্প্ৰে কৰি পেলাই, মানে আবেলি স্প্ৰে কৰিছোঁ এবাৰ, স্প্ৰে কৰি পানী চানী দি, চাফা পানী দি পেলাই, পানীটো দিয়াই আছে, লেতেৰা পানীটো পেলাই দিলোঁ। দি পেলাই মানে হেৰি কৰিছিলোঁ, মানে মুৰ্গীখিনি মই ধৰিব পৰা নাই, একদম ষ্ট্ৰক হোৱা মুৰ্গী হৈছে, কি ডাঙৰ মুৰ্গী ষ্ট্ৰক হয়। ইয়াতেতো সৰু পেলেঙা মুৰ্গীও মানে ষ্ট্ৰক হোৱা পাইছোঁ মই। সেইটো কি কাৰণে হৈছে, মানে মুৰ্গীৰে প্ৰব্লেম নেকি। মানে আজি বুলি নহয়, এই আইবিৰ মানে এইটো যোৱা লততো এনেকুৱা পাইছিলোঁ। কিছুমান মুৰ্গী মানে সৰু ডাঙৰ কথা নাই, হাফ ফেল হোৱা টাইপ হৈ যায়। কি কাৰণত, কিন্তু হিট ষ্ট্ৰকো নাই, মানে মুৰ্গীটো হিট নাথাকে, কিবা এটা প্ৰব্লেম আছে মুৰ্গীখিনি। তো উপায় নাই। এনে ৰ'জ ব্ৰীডটো বহুত মানে কমজুৰি মুৰ্গীটো একচুৱেলি চাব গ'লে। এনেই ওজনটো আহে পুৰা, ওজন বহুত আহে, বেছি আহে লগাতকৈ। মুৰ্গীটো বহুত কমজুৰি, সিহঁতৰ ইমিউনিটি পাৱাৰটো বহুত কমজুৰি। তো তাৰ কাৰণে হৈছে নেকি। তো সেইকাৰণে মই জনাই দিলোঁ কথাটো। আপোনালোকে যদি তেনেকুৱা কিবা প্ৰব্লেম পাইছে, তেনেকুৱা ধৰণৰ কৰিব। মই মানে মুৰ্গীটো বচাবৰ কাৰণে বহুতখিনি মানে কষ্ট কৰিছোঁ। আপোনালোকে তেনেকৈ কৰি পেলাই ছাকচেছ হ'ব পাৰে যদি ভাল, কাৰণ বহুত কষ্ট হয় মুৰ্গীকেইটা ডাঙৰ কৰোঁতে। এতিয়া ডাঙৰ মুৰ্গী মৰিলে বহুত দুখ লাগে। এইকেইটাতো সৰুকেইটা বাচি থৈছোঁ, অলপ ডাঙৰ হৈছে।
চেঞ্জ কৰিছে এইটো তাত দেখিছে দুটা আছে আৰু এইটো নিবৰ কাৰণে এইটো অলপমান আহিছে লাইনত একদম মৰিব অৱস্থাত কিবা কয় দেখিছে এইটো নমৰিব লাগে মৰিবলগীয়া আছিলে এইটো এটা আৰু এইটো এটা এনেকুৱা অৱস্থাৰ মুৰ্গী মই ৰিকভাৰ কৰিছোঁ। তো বন্ধুসকল আৰু মেনেজমেণ্টৰ বিষয়ে মই ক'ব লগা আছিল কি ৰাতিপুৱা মই ভিটামিন দিছিলোঁ ফিমাৰেল আৰু অষ্টবেট বাকী আৰু আজি সন্ধিয়া কৰিবৰ কাৰণে কাইলৈৰ পৰা ৰাতিপুৱা আমি 3 দিন এই ফিমাৰেল আৰু অষ্টবেটৰ ড'জটো দিম। তো এইবিলাকতো চলি থাকিব বেমাৰৰ কাৰণে ভয় কৰি লাভ নাই কাৰণ মেডিচিনটো দিব লাগিব তাৰ নহ'লে পিছত দিগদাৰী হ'ব কাৰণ আজি হ'ল 22 দিন আৰু 10 দিনৰ ভিতৰত মই লিফটিং কৰাবই লাগিব। তো লিফটিং কৰাব লাগিলে ৱেইটটো আনিব লাগিব ৱেইট আনিবৰ কাৰণে মেডিচিন ব্যৱহাৰ কৰিব লাগিব বা গ্ৰ'থ প্ৰমোটাৰ এইটো একচুৱেলি গ্ৰ'থ প্ৰমোটাৰ হিচাপত দিওঁ মই এই ফিমাৰেলটো আৰু অষ্টবেটটো ফিমাৰেলটো আপোনাৰ 10 ml কৰিছোঁ 100 মুৰ্গীত আৰু অষ্টবেটটো 20 ml কৰিছোঁ। তো তেনেকৈ ব্যৱহাৰ কৰিছোঁ মই আগতেও ভাল ৰিজাল্ট পাইছোঁ এইটোত অষ্টবেটৰ ফিমাৰেলৰ এবাৰো দিছোঁ। ইয়াৰ পিছত আৰু মই বেলেগ গ্ৰ'থ প্ৰমোটাৰ দিব আছে এইটো বৰ্তমান এইটো ৰুটিন গ্ৰ'থ প্ৰমোটাৰ দিম এইটো দি পেলাই বাকী আৰু পানী খোৱাৰ কাৰণে বেলেগ ব্যৱহাৰ কৰিম মেডিচিন পানী বেছিকৈ খোৱাৰ কাৰণে। তো জনাই থাকিম ভিডিঅ'বিলাকত তো আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ শেষলৈকে আৰু ভিডিঅ'টো চাই কেনে পালে জনাব লাইক শ্বেয়াৰ কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।